নমস্কাৰ সকলোকে মোৰ উন্নতি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ ৰাম ৰাম সকলোকে। আজিৰ এই ভিডিঅ'টো এডুকেশ্যনেল ভিডিঅ' নহয়, অলপ আমাৰ সমাজখনত চলি থকা কিছুমান ঘটনাৰ বিষয়ে মই মোৰ জাষ্ট যিখিনি বক্তব্য সেইখিনি মই মোৰ চেনেলৰ মাধ্যমে ৰাখিব বিচাৰিছোঁ। আৰু যদি আপোনালোকৰো কিবা এনেকুৱা ধৰণৰ চিন্তা চৰ্চা থাকে, যদি ক'ব বিচাৰে, তেতিয়াহ'লে মোৰ কমেণ্ট বক্স খোলা আছে। তাত আপোনালোকে আপোনালোকৰ মতামত অতি মুক্ত মনে দাঙি ধৰিব পাৰিব। এতিয়া প্ৰথম কথাটো হ'ল, আমাৰ ৰিচেণ্ট যিটো এটা নিউজ চলি আছে বৰ্তমান, যে ইণ্ডিয়াজ গট লেটেণ্ট বুলি আমাৰ এটা চেনেল এটা আছে, এটা শ্ব' এটা আছে, যিটো সময় ৰাণা নামৰ এজন ব্যক্তিয়ে চলায়। আৰু সেইটোত কি হ'ল, লাষ্ট এপিছ'ড বা 2-3টা এপিছ'ড আগতে এজন আমাৰ যি নেশ্যনেল ক্ৰিয়েটাৰ এৱাৰ্ড পোৱা এজন ব্যক্তি তাত গৈ কিনে মানে কি কৰিলে, বহুত মানে ভালগাৰিটি মানে কথা কিছুমান ক'লে। একচুৱেলি চেনেলটো আগৰ পৰাই চলি আছিলে, মানে শ্ব' এটা আছিলে, সেইটো লেটেণ্ট ইণ্ডিয়াজ গট লেটেণ্ট বুলি কিনে, মানে ইণ্ডিয়াজ গট টেলেণ্ট এটা যে আছে, সেইটো মানে কপি কৰিছে আৰু তেনেকুৱা ধৰণৰ কথা, য'ত নেকি মানে এনেকুৱা ধৰণৰ তাৰমানে অসভ্য কিছুমান তাৰমানে কথা আলোচনা কৰা হয় তাত। আৰু সেইটো এটা শ্ব' বনি গৈছে, আৰু যিটো মানে অতি সোনকালে ফেমাছ হৈ গৈছে মানুহৰ মাজত বা নৱপ্ৰজন্মৰ মাজত। তাত ইভেন মানে এনেকুৱা হয় যে মাক বা বাপেক পুতেক জীয়েক মানে সকলোৱে মানে পাৰ্টিচিপেট কৰিছে গৈ কিনে, আৰু সেইটো মানে এনেকুৱা ফেমাছ কৰি পেলাইছে সেই শ্ব'টোক। মানে এতিয়া মানে মিলিয়নছ অফ ভিউজ, মিলিয়নছ অফ ছাবস্ক্ৰাইবাৰ তেখেতৰ হৈ গৈছে, জাষ্ট ফৰ সেইটো শ্ব'ৰ কাৰণে। আৰু শ্ব'টো আপোনালোকে, মই চাব ৰিকমেণ্ড নকৰোঁ, আপোনালোকে নাচাবই এনেকুৱা ধৰণৰ। নিশ্চয় মানে যদি ছ'চিয়েল মিডিয়া ইউজ কৰে আপোনালোকে, তাৰে ক্লিপ বা কিবা নহয় কিবা অলৰেডি আপোনালোকে দেখিছে, ইণ্ডিয়াজ গট লেটেণ্ট বুলি কেনে। তো সেইটোত আমাৰ কি হ'ল, ৰিচেণ্টলি আমাৰ গুৱাহাটীত মানে পুলিচে আমাৰ কেছ এটা ৰেজিষ্টাৰ কৰিলে। কাৰণ এনেকুৱা সমাজত যদি অপেনলি যদি এনেকুৱা ধৰণৰ কথা আলোচনা হৈ থাকে, তেতিয়াহ'লে আমাৰ সমাজখন কেনেধৰণে মানে কি ধৰণে প্ৰভাৱিত হ'ব বা কি হ'ব এটা সময়ত গৈ কিনে। হয়, এইটো আমাৰ গুৱাহাটী পুলিচ বা আমি সকলোকে থেংক ইউ বা ধন্যবাদ কৰিব লাগিব, কাৰণ এনেকুৱা এটা ষ্টেপ এগেইনষ্ট কেছ ৰেজিষ্টাৰ কৰিছে, বা আমাৰ কাণ্ট্ৰিৰ অলৰেডি কোনো এইটো মানে বাধা দিয়া নাছিলে আচলতে। কিন্তু কি হয়, এই সমাজখনত বৰ্তমান সময়ত যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে এইটো যদি আমি আমাৰ হিন্দু ৰিলিজন মতে আমি যদি এই সময়খিনিক চাব যাওঁ, তেতিয়াহ'লে আমি এটা কথা ইয়াত গম পাওঁ যে এইটো আমাৰ কি যুগ। আমাৰ একৰ্ডিং টু হিন্দু ৰিলিজন আমাৰ 4টা যুগ থাকে। সেইটো হৈছে সত্য যুগ, ত্ৰেতা যুগ, দ্বাপৰ যুগ আৰু কলি যুগ। এইটো বৰ্তমান সময়টো হৈছে আমাৰ কলি যুগৰ সময়। আৰু কলি যুগৰ সময়ত যিসকল ব্যক্তিয়ে অলপ হ'লেও ধৰ্মগ্ৰন্থ পঢ়িছে আমাৰ হিন্দু ৰিলিজনত, তেওঁলোকে এইখিনি কথা অনুধাৱন কৰিব পাৰিব যে মানে এই কলি যুগটোৱে সেনেকুৱা এটা যুগৰ মানে সময়, বা সেই এনেকুৱা এটা যুগ বা এনেকুৱা এটা সময়, য'ত নেকি তেনেকুৱা ধৰণৰ শ্ব' বা তেনেকুৱা ধৰণৰ মানে কণ্টেণ্টে মানে কি হ'ব, মানে এক প্ৰকাৰ মানে ভাল বুলি পৰিচয় হ'ব। তাৰমানে আমি যদি ইনষ্টাগ্ৰাম খোলে, তেতিয়াহ'লে আপুনি নিউডিটি দেখাই পাব। তাত মানে অকল ইনষ্টাগ্ৰামত কি হয়, অকল মানে ফেমাছ হোৱাৰ কাৰণে বা নিজৰ দেহৰ অংগ দেখুওৱা যায়। আপুনি ফেচবুকটো খোলক, আপুনি হোৱাটছআপ খোলক, চবতে মানে কি হৈছে, এইবিলাক এটা ট্ৰেণ্ড হৈ গৈছে। আৰু সেইটোৱে মানে বৰ্তমান সমাজৰ মানে একতা মানে কি হৈ গৈছে, আৰু এটা মানে ফিচাৰ্ছ হৈ গৈছে। তাৰমানে সেইটোৱে মানে এটা কেৰেক্টাৰিষ্টিক হৈ গৈছে। ঠিক আছে, এতিয়া মই যদি আমাৰ হিন্দু ৰিলিজন মতে ক'ব যাওঁ, তেতিয়াহ'লে আমাৰ 4টা যুগ আছে, মই ক'লোৱে, সত্য, ত্ৰেতা, দ্বাপৰ আৰু কলি। এতিয়া এই 4টা ধৰ্মৰ মতে আমি যদি চাব যাওঁ, তেতিয়াহ'লে ইয়াৰ সময়বিলাক আমাৰ 4টা যুগত ভাগ কৰা আছিল। ইয়াৰ সময় যদি চাব যাওঁ আমি, তেতিয়াহ'লে সত্য যুগত মানে কিমান বছৰ ধৰি সত্য যুগ চলিব, সেইটো এটা অনুমান কৰা আছিলে আমাৰ, যে 17,28,000 বছৰ। যিটো আমাৰ প্ৰথম যুগ সত্য যুগ বুলি কয়, সেইটো 17,28,000 বছৰ ধৰি চলিব। তাৰপিছত আমাৰ আহিল ত্ৰেতা যুগ। ত্ৰেতা যুগ আমাৰ চলে 12,96,000 বছৰ। আমাৰ যদি ত্ৰেতা যুগ, সেইটো আমাৰ কি হয়, 12,96,000, মানে কমি আহিছে দেই। তাৰপিছত আমাৰ আহিল দ্বাপৰ যুগ। দ্বাপৰ যুগ আমাৰ চলে 8,84,000, মানে 8,84,000 মানে ইয়াৰ চলিব আমাৰ দ্বাপৰ যুগ। তাৰপিছত আমাৰ কলি যুগ আহিল। কলি যুগত আমাৰ চলে 4,32,000 বছৰ আমাৰ কলি যুগ চলিব। আৰু এইটো জাষ্ট আমাৰ আৰম্ভণিহে।
কলি যুগৰ এইটো যিখিনি সময় চলি আছে সেইখিনি আমাৰ আৰম্ভণিহে আৰু কলি যুগৰ শেষ হ'ব যেতিয়া মানে আমাৰ ভগৱান বিষ্ণুৰ যেতিয়া কল্কি অৱতাৰ ল'ব কল্কি অৱতাৰ লোৱাৰ সময়ত কল্কি অৱতাৰ লৈ আমাৰ পৃথিৱীখনক উদ্ধাৰ কৰি আকৌ যিটো আমাৰ সত্য যুগ সেইটো আকৌ ঘূৰি আহিব এতিয়া কথাটো হ'ল যে এইবিলাক যি ইনচিডেণ্ট আমাৰ সমাজত ঘটি আছে বিভিন্ন ধৰণৰ ধৰ্ষণ বিভিন্ন ধৰণৰ কৰাপশ্যন বিভিন্ন ধৰণৰ পলিটিকেল ইনষ্টেবিলিটি দেশত মানে আমাৰ দেশত বেলেগ দেশত যি যুদ্ধ বিগ্ৰহ কিবা কিবি ইমানবিলাক যে ইনচিডেণ্ট চলি আছে সেইবিলাক কিয় চলি আছে সেইবিলাক চলাৰ মেইন কাৰণ হ'ল যে এই সময়খিনিত সেইখিনি মানে চলিবই সেইটো অলৰেডি প্ৰেডিকশ্যন হৈ গৈছে প্ৰেডিকশ্যন মানে কি সত্য অলৰেডি লিপিবদ্ধ হৈ গৈছে আমি যদি চাব যাওঁ যে ভগৱত পুৰাণ বা তেনেকুৱা ধৰণৰ পুৰাণ কেইখনমান গৰুড় পুৰাণ বা আমি যদি আৰু তেনেকুৱা ধৰণৰ পুৰাণবিলাক যদি চাব যাওঁ তেতিয়াহ'লে সেইবিলাক কেতিয়া লিখা আজিৰ পৰা ৫,০০০-৬,০০০ বছৰ আগতে লিখি থৈ গৈছে সেইবিলাক বা বৰ্ণনা কৰি থৈ গৈছে তো সেইবিলাক গ্ৰন্থত কি হৈছে আমাৰ কি ধৰণৰ চৰিত্ৰ হ'ব কি হ'ব মানুহৰ কেনেকুৱা ধৰণৰ জীৱন প্ৰণালী হ'ব কি ঘটিব কি নঘটিব অলৰেডি এভৰিথিং মেনশ্যন কৰি থৈ গৈছে তো সেই অনুপাতে বৰ্তমান সেইবিলাকো চলি আছে আৰু এই যিবিলাক মানে আমাৰ সমাজত অসভ্য বা যিকোনো আমাৰ মানে বেবিচাৰ কিবা কিবি চলি আছে এইবিলাক একো এটা হ'ব লগা ঘটনা যিবিলাকে নেকি অলপ হ'লেও ধৰ্মীয় গ্ৰন্থ অধ্যয়ন কৰিছে তেখেতসকলে গম পাব যে এইবিলাক বৰ্তমান নৰ্মেল ইয়াতকৈ আৰু বেছি হেভি ইনচিডেণ্ট যিবোৰ আপুনি মানে সহ্য কৰিব নোৱাৰিব তেনেকুৱা ধৰণৰ ইনচিডেণ্ট আৰু ঘটিব গৈ আছে আপুনি যদি ভাবে যে আমি এই চিটুৱেশ্যনবিলাক দেখাৰ আগতে আমি যদি এই পৃথিৱীৰ পৰা গুচি যাব পাৰোঁ তেতিয়া বেটাৰ বেটাৰ ইয়াতকৈ আৰু বহুত বেয়া চিটুৱেশ্যন আহি আছে য'ত নেকি আপুনি চাই থাকিব নোৱাৰিব আৰু আপুনি একো কৰিবও নোৱাৰিব ঠিক আছে কাৰণ এনেকুৱা ধৰণৰ হৈছে যে এক বস্তা আলুত মানে এটা পচা আলুৱে কি হয় গোটেই বস্তাটোকে মানে বেয়া কৰি দিব পাৰে কিন্তু এটা ভাল আলুৱে গোটেইখিনি বস্তাটো মানে আলুবিলাক ভাল কৰি দিব নোৱাৰে যে এপাচি শাকত এটা জালুকৰ লিখীয়া কথা এইটো যে আপুনি এজন ভাল মানুহ হৈ কলি যুগত আপুনি গোটেই পৃথিৱীখন সমাজখন ভাল কৰিবই নোৱাৰে হয়তো আপোনাক মানে হত্যা কৰি পেলাব নহয়তো আপোনাক এনেধৰণে মানে আপোনাক সজাই পেলাব যে আপুনিও মানে সেই ছাইডটো ল'বৰ কাৰণে বাধ্য হৈ যাব যদি আপুনি নল'বকৈ থাকিব পাৰে তেতিয়াহ'লেতো আপুনি মানে মুক্ত আপোনাৰ জীৱন মুক্ত হৈ যাব এনেকুৱা নহয় ন যে আপুনি এবাৰ মানে মৃত্যু হোৱাৰ পিছত আপুনি আকৌ জীৱন নাপাব পাই যাব এই কিমান 4,32,000 বছৰ ইমানটো সহজ নহয় আপুনি 50 বছৰ 60 বছৰ জীয়াই থাকে তো আপুনি ভাবি চাওক এবাৰ কিমান ধৰণৰ আৰু কিমান মানে দিন বাকী আছে এই কলি যুগটোত তেতিয়াহ'লে আপুনি আকৌ আপোনাৰ যিহেতু আমাৰ ৰিবাৰ্থ আছেই মানে কৰ্মৰ ফলত আমি আকৌ জীৱন পামেই সেইকাৰণে আপুনি আকৌ জীৱন ল'ব লাগিব এতিয়া যদি আপুনি মানে ইয়াৰ পৰা যাব বিচাৰিছে গ'লেও যেনে পৃথিৱীৰ পৰা কি হ'ব তেতিয়াহ'লে আপুনি আকৌ নিশ্চয় জন্ম ল'ব তেতিয়া আকৌ বেয়া সময়ত পৰিব তো এতিয়া প্ৰথম কথা হ'ল আমি কলি যুগত যে জন্ম লৈছোঁ কলি যুগত জন্ম লোৱাৰ আমাৰ বহুকেইটা পজিটিভো আছে নিগেটিভো আছে পজিটিভটো আমি প্ৰথম নিগেটিভটো কৈ লওঁ যে নিগেটিভটো কি হ'ল ইয়াত বহুত কষ্ট সহ্য কৰিব লাগিব লগতে বহুত দুখ সুখ মানে বহুত বেছি আছে ইয়াতে কষ্ট বহুত বেছি আৰু পজিটিভ এটা হ'ল যে ইয়াতে আমাৰ ভগৱানৰ প্ৰাপ্তি বা আমাৰ যি জীৱন চাৰ্কলৰ পৰা যিটো মুক্তি সেই মুক্তিটো পোৱাটো একেবাৰে সহজ অকল ভগৱানৰ নাম জপ কৰিলে আমি সেই মুক্তি পাই যাব পাৰোঁ বা ভগৱানক পাই যাব পাৰোঁ আমি যদি চাওঁ আমি এজ অনুসৰি আমি সত্য যুগত আছিলে আমাৰ ধ্যান য'ত নেকি বছৰ ধৰি ধ্যান কৰি ভগৱানক পাইছিলে বা পোৱাও নাছিলে তাৰপিছত কি হ'ল আমাৰ ত্ৰেতা যুগ আহিল ত্ৰেতা যুগত আমাৰ কি হ'ল যে যজ্ঞ আহিল যিজন যজ্ঞৰ দ্বাৰা আমি দেৱ দেৱী বা পূজা মানে কৰি আমি ভগৱানক প্ৰাপ্ত চেষ্টা কৰোঁ তাৰপিছত আহিল আমাৰ দ্বাপৰ যুগত য'ত নেকি পূজা অৰ্চনাৰ দ্বাৰা ভগৱানক পোৱা আছিল তাৰপিছত আহিল কলি যুগত অকল নাম জপ মানে অকল আপুনি মুখেৰে উচ্চাৰণ কৰিলে আপুনি ভগৱানক পায় এনেকুৱা ধৰণৰ সহজ ভগৱান প্ৰাপ্তিৰ যুগ আৰু বেলেগ 4টা নহয় বেলেগ 3টা নহয় অকল আমাৰ কলি যুগ যিটো আছে সেইটো অকল আমাৰ মানে ভগৱান প্ৰাপ্তিৰ কাৰণে বেষ্ট যিটো মানে অকল নাম ল'লে আপুনি পাই যায় কিন্তু অকল এজনৰ ওপৰত আপুনি শৰণ হৈ লওক আৰু সেইজনকে আপুনি 100% দি বিশ্বাস কৰক আপোনাক উদ্ধাৰ কৰি নিবই এতিয়া মেইন কথা হ'ল এতিয়া যি বৰ্তমান আমাৰ সমাজত চলি আছে সেইবিলাক আচলতে 5,000 বছৰ আগত 6,000 বছৰ আগত প্ৰেডিক্ট কৰি থৈ গৈছে তাৰে কিছুমান মানে এটা প্ৰেডিকশ্যন বুলি নকয় একচুৱেলি এইবিলাক মানে যিটো সত্য ঘটনা
সেইবিলাক মানে কি হেৰিত মানে মেনশ্যন কৰি থৈ গৈছে মই একেবাৰে ডিটেইলছত নগ'লেও আজি কিছুমান বস্তু আপোনাক মেনশ্যন কৰিব বিচাৰিছোঁ যে প্ৰথম কথা হ'ল যে এই যিটো আমাৰ মানে সমাজত চলি আছে আমাৰ বেবিচাৰ হওক ধৰ্মৰ দিশৰ বেবিচাৰ বা কৰাপশ্যন এইবিলাক মানে কি হ'ল নৰ্মেল হৈ যাব মানে নৰ্মেল ঘটনা এইবিলাক কলিযুগত ঠিক আছে সেইবিলাক মানে হ'বই তাৰমানে এতিয়াতো বিৰোধিতা কৰিব পাৰিছে কেইদিনমান পিছত আপুনি বিৰোধিতাও কৰিব নোৱাৰিব সেইবিলাকে নৰ্মেল হৈ যাব প্ৰথম কথা হ'ল এতিয়া যেনেকৈ আপুনি মানে ভাল মানুহ বেয়া মানুহ আপুনি বাছি উলিয়াব নোৱাৰে এতিয়া বেয়া ভাল মানুহ নায়েই এশৰ মানে লাখৰ ভিতৰতহে এটা ওলাব মেবি এতিয়া মানে কি হৈছে বেছি বেয়া মানুহ আৰু কম বেয়া মানুহ ওলাব লগা হৈছে এতিয়া মানে গোটেই বেয়াই এতিয়া কেৱল কম বেয়া আৰু বেছি বেয়া ওলাব লগা হৈছে আপুনি বজাৰত যাওক চব্জি বেয়াই পাব এতিয়া গোটেই বেছি বেয়াখিনি কিনিব নে অলপ বেয়া কিনিব সেইটো বস্তু এতিয়া মানুহৰ মাজত চাব লগা হৈছে এতিয়া ভাল বেয়া বুলি নহয় ভাল গুচিয়ে গ'ল এতিয়া মানে বেয়া আৰু কম বেয়া বেছি বেয়া মানুহে আছে তেনেকুৱা ধৰণৰ কথা তো কিছুমান আমাক ইয়াতে প্ৰেডিকশ্যন বুলি আকৌ হেৰি কৰিছোঁ যে মানে কি হ'ব আচলতে কি ঘটনা ঘটিব এইবিলাক অলৰেডি মানে আমাক যিহেতু কৈ থৈ গৈছে লিখি থৈ গৈছে আমাৰ ঋষি মহাপুৰুষসকলে সেইসকলৰে কিছুমান মই মানে আপোনালোকক মানে অৱগত কৰিব বিচাৰিছোঁ যিবিলাক মানে অলৰেডি সমাজত ঘটিয়ে আছে আৰু যিটো মানে সঁচা হয়েই তাৰমানে তো কি হৈছে আমাৰ প্ৰথম কৈছোঁ যে আমাৰ মানে মানুহে মানে গছ কাটিবলৈ মানে এবাৰতকৈ দুবাৰ চিন্তা নকৰিব এইটো আপোনালোকে নিজেই দেখিছে যে গছ গছনি হাবি বন ধ্বংস কৰাত কি হৈছে 1 ছেকেণ্ড নালাগে মানুহক কাটিম বুলি কাটি দিয়ে গছডাল ন সেইটো মানে সেইবিলাক কি হৈছে আমাৰ মানে ভাবি চোৱাৰ সময় নাই ভাবি নাচায় তাৰপিছত হৈছে আপোনাৰ যিটো মানে এই কলিযুগত অকল আপোনাৰ মানে ভাল ফ্ৰেণ্ড বুলি বিশ্বাস কৰিব ৱাইফক আৰু ৱাইফৰ ৰিলেটেড যিবিলাক মানে আমাৰ সম্পৰ্কীয় মানুহ থাকিব তেখেতসকলেহে তাৰমানে মানুহৰ কাৰণে আচল ৰিলেটিভছ নিচিনা অনুভৱ হ'ব নিজৰ মা দেউতাকো মানে ৰিলেটিভছ বা সম্পৰ্কীয় বুলি নাভাবিব অকল ৱাইফৰ ফালৰ যিখিনি সম্পৰ্কীয় মানুহ সেইখিনিহে নিজৰ মানুহৰ নিচিনা তাৰমানে গুৰুত্ব পাব তেনেকুৱা তাৰপিছত আহিল আপোনালোকৰ অকল মানি যাৰ মানে মানি আছে সিহে মানে সন্মান পাব আৰু বৰ্তমান সেইটো আপোনালোকে দেখিছেই যাৰ মানি তাৰে পাৱাৰ মানে পইচা নহ'লে আপোনাক তাৰমানে মানুহ বুলি গণ্য নকৰা হ'ব অকল মানে মানি যাৰ পাৱাৰ তাৰ সেনেকুৱা আৰু পাৱাৰ যাৰ মানে ন্যায় তাৰ সেনেকুৱা মানে এনেকুৱা হ'ব যদি পইচা নাই আপুনি মানে যদি ব্ৰেব দিব নোৱাৰে যদি আপুনি খোজ দিব নোৱাৰে তেতিয়াহ'লে আপুনি নেও নাপায় কোৰ্টৰ পৰা আপুনি নেও নাপাব সেনেকুৱা ধৰণৰ দিন মানে এই সময়ত কলিযুগত হ'ব আৰু অলৰেডি আৰম্ভ হৈছেই আপোনালোকে যদি কাকো যদি খোজ নিদিয়ে পিছত কাম নহয় আপোনাৰ যদি পইচা নাই আপুনি সন্মান নাপায় তেনেকুৱা ধৰণৰ অলৰেডি ঘটনা আৰম্ভ হৈ গৈছে তো তাৰমানে কি হৈছে দিছ ইজ দ্য চাইন অফ কলিযুগ এইবিলাক মানে কলিযুগ যে আৰম্ভ হৈছে সেইটো মানে অলৰেডি এইবিলাক ঘটনাৰ পৰা গম পোৱা হৈ গৈছে তাৰপিছত আপোনাৰ আহিল যে শ্বৰ্টাৰ লাইফ স্পান এইটো মানে কি হ'ব আপোনাৰ হয়তো মেক্সিমাম 80 এইটো 50 ধৰা হৈছে তথাপিও যদি বেছি হয় তেতিয়াহ'লে 50 বা 60 বা 70 ঠিক আছে এইখিনি মানুহৰ জীৱনৰ আয়ু হ'ব অলৰেডি এতিয়া অনুভৱ কৰিছে আপোনালোকে মানুহ বেছি বছৰ জীয়াই নথকাই হৈছে বৰ বেছি 60-50 বছৰতে মানুহ আজিকালি ডেড হৈ যায় মানে ইমান পাপ ইমান মানে সেই হ'ব যে মানে তাত মানে আপোনালোকে জীয়াই থকাৰ কোনো মানে অধিকাৰে নাপাব এই লাইফ যিটো আপোনাৰ যিটো লাইফ দীৰ্ঘ জীয়াই থকাৰ যিটো আপোনাৰ এইটো কমি আহিব 50-60 বছৰ মাত্ৰ হ'ব বিবাহ হ'ব 20-10 বছৰ বয়সতে সেনেকুৱা তো এইটো অত্যন্ত দুখ লগা ঘটনা আমাৰ কলিযুগত যিটো বৰ্তমান অলৰেডি আৰম্ভ হৈ গৈছে তাৰপিছত আহিল আপোনাৰ মহিলাসকলৰ মুখখন বেছিকৈ চলিব এতিয়া অলৰেডি আপোনাক গম পায় মহিলাসকলৰ মুখখন বেছিকৈ চলা মানে এতিয়া ক'বলৈ হয়তো মানে বেয়া কথাটো যে মহিলাসকলক মানে টাৰ্গেট কৰা হৈছে বাট নহয় এইটো ৰিয়েলিটি আপোনালোকে ফেচ কৰিছেই নিশ্চয় যে মানে বিভিন্ন মহিলাসকলৰ মুখখন বেছিকৈ চলা হ'ব তাৰপিছত যিটো মানে যিবিলাক কাৱাৰ্ড মানুহ যিবিলাক মানে একদম ভয়াতুৰ মানুহ সেইসকলৰ মানে বেয়া স্বভাৱৰ কাৰণে সেইসকলক মানে সাহসী যেন দেখা পাব আৰু যিবিলাক প্ৰকৃততে সাহসী সেইবিলাক মানে দুৰ্বল যেন দেখা পাব আপুনি মানে উল্টা হ'ব তাৰমানে পৃথিৱীখন তাৰপিছত ৱাইফ যিবিলাক মানে ঘৈণী আছে সেইবিলাকে মানে গিৰিয়েকক মানে সন্মান নকৰিব বা মানে গিৰিয়েকৰ কথা মতে নচলিব মানে গিৰিয়েকৰ তলত মানে নচলিব তেনেকুৱা ধৰণৰ বা আৰু যি ইচ্ছা তাকে খাব যি মন যায় তাকে খাব তাৰপিছত মানুহখিনিয়ে মানে মিট মাংসৰ প্ৰতি প্লাছ এলকহলৰ প্ৰতি বেছিকৈ এডিক্টেড হৈ যাব কাৰণ
কলি যিহেতু আমাৰ মাছ মাংস বা এলকহলত কলি আছে আমাৰ, আমি যদি এইটো চেপ্টাৰ বেলেগকৈ চাব যাওঁ কলি স্থান ক'ত ক'ত আছিল, এটা মদত আছে, মাছ মাংসত আছে, সেইবিলাক মানে কি হ'ব মানুহক বেছিকৈ আকৰ্ষণ কৰিব, কাৰণ কলি ক'ব ন মোৰ তাত আছে, মোৰ তাত বুলি, সেইকাৰণে সেইটো বেছি আকৰ্ষণ হৈ যাব, মাছ মাংস বা প্লাছ আপোনাৰ মদ সেইবিলাকৰ প্ৰতি বেছি আকৰ্ষণ হৈ যাব। আৰু দেখিছে আপোনালোকে আজিকালি কি হয়, ড্ৰাগছ হওক, মদ হওক, কিবা হওক, আজিকালি কিমান চলিছে। তাৰপিছত আপোনালোকে কি হ'ব, বৰষুণ কি হ'ব, তাৰমানে নলগা সময়ত আহি যাব, লগা সময়ত নাহে, তেনেকুৱা ধৰণৰ ঘটনা কিছুমান হ'ব। অলৰেডি আৰম্ভ হৈছে, শুকান হৈ যাব, খাদ্যৰ অভাৱত বহুত মানে দেশত মানুহ মৰিব, মানুহ মৰিব এই পৃথিৱীত, অলৰেডি সেইবিলাক আৰম্ভ হৈছেই। আমাৰ ভাৰতবৰ্ষতো এইবিলাক দেখা পোৱা যাব এটা সময়ত। অলৰেডি বিভিন্ন ধৰণৰ দেশত মানে কি হৈছে, আমাৰ খাদ্যৰ অভাৱত মানে মানুহ ঢুকাইছে, যুদ্ধ বিগ্ৰহ এইবিলাকৰ কাৰণে বিভিন্ন ধৰণৰ মানুহ, কিমান লাখ মানুহ বৰ্তমান আমাৰ ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ চলি আছে, ইজৰাইল হামাছৰ যুদ্ধ চলি আছে, এইবিলাকৰ যুদ্ধ একোটা কি তাৰমানে কলিযুগৰ চাইন হয়। তাৰপিছত আপোনাৰ কি হ'ব যে মানুহে আপোনাক যিটো আপোনাৰ ৰিলেটিভছ, সেইসকলে আপোনাৰ যিটো ৱেল্থ, সম্পত্তিৰ ওপৰত আপোনাক নিৰ্ভৰ কৰি আপোনাক মৰম চেনেহ বা আপোনাক সন্মান কৰিব। তাৰপিছতে মানুহবিলাক হাৰ্ছ হ'ব, ক্ৰুৱেল হ'ব। তাৰপিছত বিশেষকৈ মহিলাসকলে কি হ'ব, হাৰ্ছ হ'ব আৰু ক্ৰুৱেল হ'ব। লগতে লাভ টু ক্ৰাই হ'ব, মানে সিহঁতে কান্দি ভাল পোৱা হ'ব, তাৰমানে কিবা এটা ক'লে মানে কান্দি দিয়ে, কান্দি কেনে নিজৰ দুখটো মানে লুকাই ৰাখে, সেনেকুৱা ধৰণৰ হ'ব। আৰু কি হ'ব যে মানে হাজবেণ্ডক মানে কথা নুশুনা হ'ব, যে হাজবেণ্ডৰ কথা নুশুনে সেনেকুৱা। প্লাছ আৰু ইয়াতকৈও আৰু বেছি হেৰি আছে যে মানে এজন পুৰুষৰ লগত থাকিব নোৱাৰা হ'ব, মানে পুৰুষ মানে নিজৰ চৰিত্ৰটো মানে ধৰি ৰাখিব নোৱাৰা হ'ব। সেইবিলাক কলিযুগৰ চাইন একোটা, আৰু বৰ্তমান যিটো ঘটি আছে আমাৰ। তাৰপিছতে আমাৰ অলপ মানে পইচা, অলপ মানে মাটিৰ কাৰণে মাৰামাৰি হ'ব বা এইবিলাক হ'ব, তেনেকুৱা ধৰণৰ কথা আমি যিহেতু কৌৰৱ আৰু পাণ্ডৱৰ ক্ষেত্ৰত পাই গ'লোঁ আমি ইয়াৰ আগৰ যুগত, সেইটো বস্তুৱে আকৌ এইটোত মানে বেছিকৈ হৈ যাব। তাৰমানে সেইটো যে আমাৰ কি আছিলে, কৌৰৱৰ মানে কি আছিলে, আমাৰ দুৰ্যোধনে কি কৈছিলে যে আমি এটা মানে বেজীৰ আগৰ লিঠা মাটিও নিদিওঁ, নহয় জানো, সেইটোৱে কণ্টিনিউ হৈ কিনে এতিয়া আৰু বেছি হৈ যাব তাৰমানে, ঠিক আছে, সেনেকুৱা ধৰণৰ কথা হ'ব। তাৰপিছতে আপুনি যিটো মানে ফল্ছ গুৰু, সাধু বুলি যে কওঁ, সেইবিলাক মানে বেছিকৈ বাঢ়িব। আৰু যিবিলাক আচলতে ফল্ছ হয়, সেইবিলাকেই আচলতে ডাঙৰ পজিশ্যন পাব, ডাঙৰ সন্মান পাব। ৰিচেণ্টলি আমাৰ অসমতে সেনেকুৱা ধৰণৰ কিছুমান ঘটনা ঘটিছে, য'ত নেকি মানে আপুনি বিশ্বাসে কৰিব নোৱাৰিব এইবিলাক কি ঘটিছে। যি ধৰ্মীয় গুৰুসকলে মানে কি হ'ব, যিবিলাক ফল্ছ ধৰ্মীয় গুৰু, সেইসকলে তাৰমানে ডাঙৰ আসনবিলাক পাব, সন্মান পাব, যিবিলাক ফল্ছ হয় আচলতে। তো এইবিলাক হৈছে মানে আপোনাৰ কি একোটা কলিযুগৰ লক্ষণ, আৰু যিবিলাক বৰ্তমান সময়ত চলি আছে, ঠিক আছে। এতিয়া আপুনি আপুনি এনেই ইমাজিন কৰা, আপুনি ৰাতিপুৱা বাতৰি কাকতখন এদিন যদি উলিয়াই লয়, তেতিয়াহ'লে আপুনি চাব কিমান ধৰণৰ বেবিচাৰ ঘটনা, বিভিন্ন ধৰণৰ কিবা কিবি, মানুহক ঠগোৱা, মানুহক মাৰা, এইবিলাক মানে চলি আছে। এইবিলাক কি হৈছে যে আমাৰ বাংলাদেশত ৰিচেণ্টলি এইবিলাক হেৰি হৈ গ'ল, মানে বা যুদ্ধ বিগ্ৰহ অলৰেডি চলি আছে। সেইবিলাক মানে কি হয়, কলিযুগৰ লক্ষণ, কলিযুগ যে হৈছে বৰ্তমান, আৰম্ভ যে হৈছে, সেইটো মানে এটা চাইন। আৰু ইয়াতকৈ আৰু বহুত বেছি মানে বেয়া আহি আছে। আমাৰ এতিয়া জাষ্ট মই প্ৰথমতে যিটো উদাহৰণ দিলোঁ, আমাৰ ইণ্ডিয়াজ গট টেলেণ্ট যিটো শ্ব', সেইবিলাক শ্ব'ক আমি যদি প্ৰমোট কৰোঁ, আমি যদি চাওঁ, আমি কি ধৰণৰ মানসিকতাৰ মানুহবোৰ, তাত আপোনালোকে নিশ্চয় অলৰেডি চাইছে ক্লিপ, কেনেকুৱা ধৰণৰ মানে হেৰি ইউজ কৰে। আনকি এজনৰ এবাৰ দেউতাক ঢুকাইছে, সেই দেউতাক ঢুকোৱাটো আনকি কমেডি কৰি লৈ গৈছে। তো কেনেকুৱা ধৰণৰ হ'ব পাৰে, এজন ছোৱালী আহিছিলে মাজতে, হাজবেণ্ড থাকে দূৰত, এটা মানে চুলা কাটিবলৈ মানে পাৰ্মিশ্যন দি দিছে, সেই অন ষ্টেজ চুলা কাটিব পাৰে, আৰু এনিৱান কেন পাৰে তাৰমানে। তেনেকুৱা ধৰণৰ মানে ফ্ৰীডম আহি গৈছে মহিলাসকলৰ ওচৰত, বা তেনেকুৱা ধৰণৰ মানে মহিলা বুলি নহয় আৰু মানে গোটেই মানৱ জাতিৰ মানে আচলতে এনেকুৱা ধৰণৰ চৰিত্ৰ মানে হৈ গৈছে। তো সেইবিলাক আচলতে কি হয়, কলিযুগৰ তাৰমানে একোটা লক্ষণ। সেই লক্ষণবিলাক মানে হেৰি কৰিয়ে কি হয়, এতিয়া বহুত ভাল চলি আছে, কাৰণ যেতিয়া শ্ৰীকৃষ্ণৰ মানে বৈকুণ্ঠ পুৰাণ হৈ গ'ল, তেতিয়াৰ পৰাতো কলিযুগ আৰম্ভ হৈছে। তো এতিয়া কি কেতিয়া হ'ব, কেতিয়া ক'ত হ'ব, সেই পৰ্যন্ত আমাক মেনশ্যন কৰি দিয়া আছে, নহয় জানো, যে আমি যদি চাব যে বগা ঘোঁৰাত আহিব, কল্কি অৱতাৰ হ'ব, 10 নম্বৰ অৱতাৰ হ'ব, সেইটো হোৱাৰ পিছত আমাৰ কি হ'ব, মানে কলিযুগ সমাপ্ত হ'ব। আৰু সেই সমাপ্ত হ'লেতো বহুত লাখ বছৰ আছে ন, আপুনি মাত্ৰ 50 বছৰ জীয়াই থাকে, তেতিয়া ভাবক আপোনাৰ কিমান এটা জেনেৰেশ্যন আপুনি আহিব।
আৰু আমিতো ৰিবাৰ্থত বিশ্বাস কৰোঁ, আমাৰ ৰিবাৰ্থ আছেই, আমি কৰ্ম যি কৰোঁ সেই কৰ্মৰ অনুপাতে আমি আমাৰ জীৱন পাম। তেতিয়াহ'লে ভাবক, এই আপোনালোকে পুনৰ যদি জন্ম নালাগে তেতিয়াহ'লে আপুনি কি কৰা প্ৰয়োজন? এতিয়া হাতত আপুনি এটাই মাত্ৰ আপোনাৰ আছে, না ইয়াত পূজা পাতাল কাম কৰে, না ইয়াত যজ্ঞ কাম কৰে, না ইয়াত আপোনাৰ ধ্যানে কাম কৰিব। অকল এটা বস্তু ইয়াত কাম কৰে, আপোনাৰ জপ, মানে অকল তাৰমানে আপোনাৰ উচ্চাৰণ, তাৰমানে আপুনি অকল মানে ভগৱানক মাতি থাকিলেই মানে আপুনি ভগৱান প্ৰাপ্তি হৈ যায়, যদি আপুনি শুদ্ধ পথত থাকি ভগৱানক মাতে। তেনেকুৱা ধৰণৰ সহজ কৰি দিছে। ভগৱানেও জানে যে মানে এই সময়ত আমি ইমান বেবিচাৰ হৈ যাম যে আমাৰ কোনো ধৰণৰ যাগযজ্ঞ বা যিকোনো আমি কৰিবলৈ সময় নাপাম। তাৰপিছতো যদি ইমান ইজি কৰি দিয়াৰ পিছতো যদি আমি আমাৰ কামখিনি নকৰোঁ, ভগৱানক আমি যদি নাভাবোঁ, তেতিয়াহ'লে আমাৰ কাৰণেই বেয়া নিশ্চয়, নহয় জানো? সেনেকুৱা ধৰণৰ কথা। যিবিলাক আমাৰ সমাজত চলি আছে সেইবিলাক চব এক্সাম্পল হয়। আচলতে এইবিলাক হ'বই, তাৰমানে হোৱাটো মানে অলৰেডি এইবিলাক মানে হৈ গৈছে, মানে এইবিলাক হ'বই, তাৰমানে ইয়াতকৈ আৰু বেছিহে হ'ব। এতিয়া যি হৈছে বহুত ভালে আছে বুলি ক'ব লাগিব। এনেকুৱা ধৰণৰো আমাৰ আছিলে যে মানে মূৰ্খই দেশ চলাব। আপোনালোকে জানেই এতিয়া কি হৈছে আমাৰ দেশবিলাকত, মানে আমাৰ কি হৈছে, যিবিলাক একদম ভাল পিয়'ৰ নলেজ থকা মানুহ সেইবিলাকক মানে কি হৈছে, ইলেকশ্যনে জইন নহয়। ৰিচেণ্টলি আমাৰ লোকসভাত আপুনি চাউথ ইণ্ডিয়ানৰ এজন মানুহ চাব, ব্যক্তি, আই থিংক আই এছ আছিলে তেখেতে, ইলেকশ্যনত হাৰিছে, চাওক। আৰু আমাৰ আজিকালি বিধায়ক হওক, MLA হওক, আপোনালোকে কোৱালিফিকেশ্যন চাব, বৰ বেছি আজিকালি গ্ৰেজুৱেশ্যনটো চবৰে থাকে, এনে নাম লগালে গ্ৰেজুৱেশ্যন হৈ যায় আজিকালি। গ্ৰেজুৱেশ্যন কিছুমানে 8 পাছো থাকে, কিছুমানে 10 পাছ থাকে। আনকি আমাৰ কি হয়, IAS বিষয়াজনে ফেইল কৰে। আমাৰ আনন্দ মিশ্ৰ ছাৰ মানে পাছ কৰিব নোৱাৰে, মানে ইলেকশ্যন জয় হ'ব নোৱাৰিলে। IPS আছিলে, ইমান এটা হেভি ব্যক্তি আছিলে। তেনেকুৱা ধৰণৰ কথা, মানে মূৰ্খই দেশ চলাব বুলি কয়। এতিয়াওতো মানে বহু ভাল মানুহেই দেশ চলাই আছে। আপুনি বাংলাদেশৰ ক্ষেত্ৰতে চাওক, আপুনি নোবেল প্ৰাইজ পাইছে তেখেতে, ইউনুছ, নোবেল প্ৰাইজ বিজেতা এগৰাকীয়ে। আমাক কেনেকুৱা ধৰণৰ মানে সম্পৰ্ক কৰিছে আমাৰ ভাৰতৰ লগত বা বিদেশী ৰাষ্ট্ৰৰ লগত। তেনেকুৱা ধৰণৰ আৰম্ভ হৈছে যে মানে মূৰ্খই দেশ চলোৱা। বহু দেশত এতিয়াও ভাল মানে আছে, ৰাজনীতিক আছে বাৰু, তথাপি কি হ'ব, সেইবিলাক মানে অলৰেডি লাহে লাহে নোহোৱা হৈ আহিব। আৰু এটা ইণ্টাৰেষ্টিং কথা কলিযুগত এইটোৱে যে আপুনি যদি মানে ভাল পথত আছে নহয়, তেতিয়াহ'লে আপোনাক মানে এনেকুৱা ধৰণে মানে সজাব মানুহে, মানে যে আপুনি মানে ভুল পথত আছে নেকি, আপুনি একোৱেই পোৱা নাই নেকি, আপুনি কি পথত গৈ আছে, আপোনাক মানে এটা সময়ত আপুনি নিজৰে চেল্ফ ডাউট হৈ যাব, আৰু আপুনি সেই ছাইড ল'ব লগা বাধ্য হৈ যাব। তো আপুনি যদি কিবা অলপ বুজি হ'লেও যদি আপুনি আপোনাৰ যদি মানে ধৰ্মৰ দিশত কিবা যদি আপুনি ভাবিছে যে মোৰ যদি বুজি পাই যদি ভাবিছে যে মই এইটো দিশত গ'লেহে মই ভগৱান প্ৰাপ্তি হ'ম, বা মোক আৰু ৰিবাৰ্থ নালাগে, বা মই সত্যত আছোঁ, তেতিয়াহ'লে আপুনি কেতিয়াও মানে আপোনাৰ ৰাস্তা চেঞ্জ নকৰিব। আপোনাক যিমানে ডিম'টিভেট কৰক বা আপুনি যিমানে লাগক যে আপুনি ৰং ৰাস্তাত গৈ আছে, আমাৰ এই জীৱনটোতে আমি এচিভ কৰাখিনি আমাৰ নহয় ন। আমি আহিছোঁহে, আমাৰ বডিটোহে আহিছে, আমাৰতো আত্মাটো আকৌ ৰিবাৰ্থ হ'ব ন। তো আমি অকল কি লৈ যাম আমাৰ ইয়াৰ পৰা? আমি অকল পাপ আৰু পুণ্যখিনি লৈ যাম। তাত বাহিৰে আমি 100 তালা বিল্ডিং বান্ধিলেও আমি লৈ যাব নোৱাৰোঁ, আমাৰ এটা জুপুৰি থাকিলেও আমি লৈ যাব নোৱাৰোঁ। আমি একোৱে লৈ যাম। আপুনি যদি দামী কাপোৰ পিন্ধিও যদি মৃত্যু হয়, আপুনি দামী কাপোৰখিনিও লৈ যাব নোৱাৰে। আপুনি একোৱেই লৈ যাব নোৱাৰে। আপুনি অকল কি লৈ যাব পাৰিব? আপুনি অকল লৈ যাব পাৰে আপোনাৰ পাপ আৰু পুণ্যৰ হিচাপখিনি, আৰু যিটো আপুনি নেক্সট জন্মত আপোনাৰ প্লাছ মাইনাছ হ'ব। তো সেইকাৰণে আপুনি কি কৰা উচিত? আপুনি অকল আপোনাৰ যিটো পাপ পুণ্য সেইটোত বিচাৰ কৰা উচিত, যাতে আপুনি আকৌ ৰিবাৰ্থ হ'ব নালাগে, আপুনি যাতে আকৌ কষ্ট খাব নালাগে, যাতে আপুনি এই যিটো চাৰ্কল আছে আমাৰ জন্ম যিটো চাৰ্কল, সেই চাৰ্কলৰ পৰা যাতে আপুনি মুক্ত হৈ যাব পাৰে। এতিয়া আপোনাক ক'ব পাৰে, আপুনি ধৰা হ'ল আপুনি মাছ মাংস নাখায়, আপোনাক ক'ব পাৰে যে মাছ মাংস নাখালে আপুনি কি হ'ব, মানে কি কৰিব বিচাৰিছে আপুনি, তেতিয়াহ'লে আপুনি নাখাব। কাৰণ মানে কি হৈছে, কোনোবা এটা জীৱক হত্যা কৰি আপুনি সেই তাৰ মাংস দি আপুনি আপোনাৰ বডিটো বাৰু বনিলে বাৰু, বা আপুনি জীয়াই থাকিল বহুদিন ধৰি, তো সেই বডিটোৰ কিবা কাম আছে জানো? যেতিয়া আপুনি মৰি যাব, আপুনি সেই বডিটো লৈ যাব পাৰিব জানো? নোৱাৰে। আপুনি কি লৈ যাব পাৰিব? অকল আপুনি যে জীৱ যে হত্যা কৰিলে, তাৰ ফলত যে আপোনাৰ পাপ হ'ল, সেই পাপখিনিহে অকল লৈ যাব পাৰিব। গতিকে আপুনি লাগিলে আপোনাক যদি কয় যে আপুনি মাছ নাখালে, মাংস নাখালে মৰি যাব, আপুনি মৰি যাওক না, মৰি যাওক। আপোনাক এনেকৈ সজাব যে মানে আপুনি কোনফালে ভৰি দিব, যে এনেকুৱা হ'ব যে আপুনি যদি জীয়াই থাকিবলগীয়া আপুনি মাংস খাবই লাগিব, আৰু যদি মাংস নাখায় আপুনি মৰি যাব। তেনেকুৱা ধৰণৰ চিটুৱেশ্যন আহি যাব পাৰে। তেতিয়া আপুনি কি হ'ব? তেতিয়া আপোনাক এনেকৈ ফচোৱা হ'ল যে আপুনি জীয়াই থাকিব বিচাৰিলে আপুনি মাংস খাবই লাগিব। মাংস খোৱা মানে কি, আপুনি মানে পাপ, আৰু মানে আপোনাৰ নিজৰ পাপৰ যিটো ভাগ, তাতে আপোনাৰ পাপ বঢ়াই থকা, আৰু তাৰ ফলত কি হ'ব, আপুনি এদিন মৰিবই ন, আপোনাৰতো মৰিবই আপুনি।
আপোনাক এনেকৈ সজোৱা হৈছে আপোনাক মৰিবও নিদিয়ে আৰু আপোনাক পাপো মানে পুণ্যও কৰিব নিদিয়ে, আপোনাক অকল পাপহে কৰি থাকিব দিছে। সেনেকুৱা চিটুৱেশ্যনত কি হ'ব, আপোনাৰ অকল পাপবিলাক এড হৈ গৈ থাকিব আৰু এদিন আপুনি ঢুকালে তেতিয়া কি হ'ল, আপোনাৰ সেই পাপবিলাক আকৌ সেইবিলাক হিচাপ হ'ল। গতিকে যদি আপুনি এবছৰ আগতেই মৰি গ'ল, ঠিক আছে, আপুনি একো মানে মাংসটো নোখোৱাৰ কাৰণে আপুনি মৰি গ'ল, এটলিষ্ট কি হ'ল আপোনাৰ যদি এবছৰত যিটো আপুনি পাপ কৰিলে সেই পাপখিনিতো আপুনি নাপালে ন। সেনেকুৱা ধৰণৰ কথা। বৰ্তমান আপুনি যদি কিবা ভাল ৰাস্তাত চলি আছে, আপোনাৰ এনেকুৱা ধৰণৰ ফিল হ'ব যে মানে মই বেয়া ৰাস্তাত চলি আছোঁ নেকি, বাট নহয়, আপুনি শুদ্ধ ৰাস্তাত চলি আছে, পৃথিৱীখন বেয়া ৰাস্তাত চলি আছে, যাৰ কাৰণে আপোনাৰ ফিল হৈছে যে আপুনি মানে ভুল ৰাস্তাত আছে নেকি বুলি। তো আপোনাৰ নিজৰ পথ আপুনি নিজে কেতিয়াও চেঞ্জ নকৰিব। আৰু এই যিবিলাক ঘটনা ঘটি আছে আমাৰ সমাজত, সেইবিলাক মানে কি হৈছে, মানে ঘটিব লগা ঘটনা ইয়াতকৈ আৰু বেছি বেয়া দিন সময় চলি আছে। আমাৰ ব্যৱহাৰৰ ফালৰ পৰা হওক, আপোনাৰ ধনৰ ফালৰ পৰা হওক, আপোনাৰ কৰাপশ্যনৰ ফালৰ পৰা হওক, আমাৰ দেশৰ অৰ্থ ব্যৱস্থাৰ ফালৰ পৰা হওক, হাই কাজিয়া ফালৰ পৰা হওক, মানুহে মানুহক চিনিব নোৱাৰা অৱস্থা হওক, এইবিলাক চব আৰু বেছি বেয়া দিশত আহি আছে। আপোনালোকে জাষ্ট অপেক্ষা কৰক আৰু চাই থাকক। আৰু এইবিলাক মানে 100% মিলে, তাৰমানে মিলাৰ কথাই নাই। তাৰমানে যিবিলাক ধৰ্মগ্ৰন্থত লিখা থাকে সেইবিলাক মিলাৰ কোনো প্ৰশ্নই নাহে, সেইবিলাকেই হ'ব তাৰমানে, সেইটোৱে। তো আজিলৈ এইখিনিয়ে আছিলে। আপোনালোকৰো নিশ্চয় কিবা কমেণ্ট থাকিব পাৰে এই বিষয়ত, আপোনালোকে নিশ্চয় মোৰ কমেণ্ট বক্সত খোলা থাকিব। আপোনালোকে এই বিষয়ে যিকোনো আপোনালোকৰ ইচ্ছা অনুযায়ী আপোনালোকে কমেণ্ট কৰিব পাৰে। আৰু মোৰো যদি কিবা ভুল হৈছে তেতিয়াহ'লে আপুনি মানে কমেণ্ট কৰি জনাব পাৰে। আজিলৈ এইখিনিতে, সকলোকে ৰাম ৰাম, জয় হিন্দ।